हेलो बंधु बान्धवीসকল खबर भालने सकलोरे আজি मैं गलो ছোৱালীক स्कूलत आनिब ताइक बाहिरते रखी आছোঁ এতিয়া আহি পালোঁ স্কুলৰ পৰা আহি পাই মায়ে মাছ কাটি ধুই ৰেডি কৰি থৈ দিছে মই নিমখ হালধি দি সানিলোঁ মাছ তিনিবিধেই ভাঙন মাছ পুঠি মাছ আৰু তুৰি মাছটো ছোৱালীজনী ভাঙন মাছ আৰু পুঠি মাছ খাব নোৱাৰে সেইকাৰণে হেতু অনা হৈছে এই মাছবিলাক ভাজি লৈছোঁ ভাজি লৈ পিঁয়াজ গোটা জিৰা আৰু কেঁচা জলকীয়া এইখিনি একেলগে ভাজি লৈছোঁ আৰু দুটা বিলাহী লৈছোঁ দুটা আলু লৈছোঁ মিডিয়াম সাইজৰ আলু দুটা দীঘল দীঘলকৈ কাটি লৈছোঁ এয়া হালধি নিমখটো সোৱাদ অনুযায়ী যোনে যিখিনি খায় আৰু ভালদৰে ভাজি লৈছোঁ আলুখিনি যাতে সিজি যায় আলুখিনি ভালদৰে সিজি গৈছে সিজি যোৱাৰ পিছত বিলাহীখিনি দি দিলোঁ বিলাহীখিনিও ভালদৰে ভাজিব লাগিব বিলাহীখিনি ভালদৰে ভাজিব অলপ পানী দিছোঁ পানী দি ভালকৈ বিলাহীখিনিতে সিজি যায় সেইকাৰণে ভালদৰে ভাজি লৈছোঁ অলপ আদা দিছোঁ এইখিনি ভালদৰে ভজা হৈ গৈছে এতিয়া পানী দি দিছোঁ জোখমতে এয়া ঘৰতে কৰা জিৰা গুড়ি দিছোঁ এচামুচ আৰু মাছখিনিও দি দিলোঁ একেলগে এতিয়া মাছখিনি দিয়াৰ পিছত বেছি উতলাই নাথাকোঁ এয়া এতিয়া হৈ গ'ল এতিয়া পুঠি মাছ ভাজি বহাইছোঁ মোৰ ভিডিঅ'বোৰ চাই যদি ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব আৰু যদি নতুন হয় তেতিয়া সাবস্ক্ৰাইব কৰি দিব নাপাহৰিব ইয়া পুঠি মাছবোৰো ভজা হৈ গ'ল এয়া চাওকচোন নিজেই দেউতাকৰ টি-চাৰ্টটো পিন্ধি লৈছে তাই